আমাজন বৰ্ষাৰণ্য প্ৰায় 50 নিযুত বছৰ আগতে ইঅ'চেন যুগত সৃষ্টি হৈছিল। সেই সময়ত আমাজন অৱবাহিকাত উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুৰ আগমনৰ ফলত আমাজন অৰণ্যৰ উদ্ভৱ হয়। আমাজন বৰ্ষাৰণ্যই দক্ষিণ আমেৰিকাৰ বেছিভাগ অংশ আৱৰি আছে আৰু ইয়াৰ মুঠ 70 লাখ বৰ্গ কিলোমিটাৰ এলেকাৰ ভিতৰত প্ৰায় 5.5 নিযুত বৰ্গ কিলোমিটাৰ আৰ্দ্ৰ জলবায়ুৰ দ্বাৰা প্ৰভাৱিত হৈছে। আমাজন অৰণ্য 9খন দেশজুৰি আছে। এই 9খন দেশৰ ভিতৰত আমাজনৰ 60% অঞ্চল কেৱল ব্ৰাজিলত অৱস্থিত। বাকী 13% পেৰুত অৱস্থিত, 10% কলম্বিয়াত অৱস্থিত আৰু আন 17% বনাঞ্চল বাকী 6খন দেশত অৱস্থিত। আকাৰৰ বিশালতাৰ দৰে আমাজনৰ জীৱ-জন্তু আৰু উদ্ভিদৰ মাজত অবিশ্বাস্য বৈচিত্ৰ্যতা আছে। জৈৱ বৈচিত্ৰ্য সমৃদ্ধ আমাজন অৰণ্যত প্ৰায় 40,000 প্ৰজাতিৰ গছ, 13,000 প্ৰজাতিৰ চৰাই, 22,000 প্ৰজাতিৰ মাছ, 427 প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, 378 প্ৰজাতিৰ সৰীসৃপ, 428 প্ৰজাতিৰ উভচৰ প্ৰাণী, 25 লাখ প্ৰজাতিৰ পোক-পতংগ আছে। এই অৰণ্য প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ যদিও বহুতো বিপদজনক জন্তু আমাজন জংঘলত বাস কৰে। আমাজনৰ অৰণ্যত বহুতো বিষাক্ত প্ৰজাতিৰ সাপ আছে। নাহৰফুটুকী বাঘ, মাংস খোৱা পিৰানহা, বিষাক্ত ভেকুলী আদি প্ৰাণীও এই অৰণ্যত আছে। আমাজন অৰণ্যৰ মাজেৰে বৈ যোৱা নদীখনক আমাজন নদী বুলি কোৱা হয়। নদীখন এণ্ডিজ পৰ্বতমালাৰ শীৰ্ষৰ পৰা উৎপন্ন হৈছে। ই হৈছে পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী। এই নদীখনে পৃথিৱীৰ আন যিকোনো নদীতকৈ অধিক পানী ধৰি ৰাখে। প্ৰায় 1000 উপনদী আমাজন নদীত মিলিত হৈছে। মুখ্য উপনদীবোৰৰ ভিতৰত 17খন নদীৰ দৈৰ্ঘ্য 1000 মাইলতকৈ অধিক। এই অৰণ্যৰ সম্প্ৰসাৰণৰ আঁৰত অৰণ্যৰ মাজেৰে বৈ যোৱা আমাজন নদী অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপনদীবোৰে বিশাল অৰণ্যৰ মাজেৰে ভ্ৰমণৰ আটাইতকৈ সঠিক ৰাস্তা হিচাপে কাম কৰে। আমাজন নদী দক্ষিণ আমেৰিকাৰ 5খন দেশৰ মাজেৰে 3000 মাইল বৈ গৈছে আৰু আটলাণ্টিক মহাসাগৰত গৈ পৰিছে। যি ঠাইত আমাজন নদী সাগৰত পৰিছে সেই ঠাইত প্ৰতি ছেকেণ্ডত 4.2 নিযুত ঘনফুট পানী সাগৰত পৰে। বৰষুণৰ বতৰত এই পৰিমাণৰ পানী প্ৰায় 70 লাখ ঘনফুট হয়। আমাজন অৱবাহিকা হৈছে বিশ্বৰ সৰ্ববৃহৎ নিষ্কাশন অৱবাহিকা, যি প্ৰায় 7 নিযুত বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে। ব্ৰাজিলিয়ান আমাজনৰ বুকুত কেইবাটাও বৃত্তাকাৰ নক্সা দেখা যায়। এই নক্সা আজিও ৰহস্যজনক। নৃতাত্ত্বিকসকলে এই ৰহস্যৰ উত্তৰ বিচাৰি আছে। অনুমান কৰা হয় যে এই অংশবোৰ সমাধি বা সুৰক্ষা ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰা হ'ব পাৰে। পৰম্পৰা অনুসৰি প্ৰাচীন আমাজনীয়সকলে এই ডিজাইনৰ শিল্পচৰ্চা কৰিছিল। কিন্তু ডিজাইনটো ৰং কৰিবলৈ ব্যৱহৃত কৰিব পৰা কোনো সঁজুলিৰ বিষয়ে কোনো তথ্য গৱেষণাত পোৱা হোৱা নাই। নদীৰ পানীৰ তাপমাত্ৰাৰ সঠিক কাৰণ বিচাৰি পোৱা হোৱা নাই। স্থানীয় লোকসকলে বিশ্বাস কৰে যে এইটো এটা বিশেষ প্ৰাকৃতিক শক্তিৰ ফলাফল। তেওঁলোকে কেতিয়াও এই নদীত সাঁতুৰিব নোৱাৰে। আমাজনৰ উদ্ভিদৰ বিভিন্ন প্ৰজাতিবোৰৰ ভিতৰত আছে ভিক্টোৰিয়া আমাজনিয়া, এক প্ৰকাৰৰ পানীৰ পদুম। ইয়াক ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ নামেৰে নামকৰণ কৰা হৈছে। পদুমৰ পাতৰ আকাৰ 3 মিটাৰ পৰ্যন্ত হ'ব পাৰে। আনকি এই পাতবোৰ এজন প্ৰাপ্তবয়স্ক পুৰুষৰ ওজন সহ্য কৰিব পৰাকৈ শক্তিশালী। আমাজন অৰণ্যই পৃথিৱীৰ মুঠ অক্সিজেনৰ 20% উৎপাদন কৰে। লগতে বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড এই অৰণ্যৰ গছ-গছনিয়ে শুহি লয়। আৰু এই কাৰণে আমাজনক পৃথিৱীৰ হাঁওফাঁও হিচাপে গণ্য কৰা হয়। কিন্তু দুখৰ কথাটো হ'ল যে পৃথিৱীৰ বাকী অঞ্চলৰ দৰে আমাজনতো অবাধে বন ধ্বংস চলি আছে। আমাজন নদীৰ চাৰিওফালে বাস কৰা বেছিভাগ লোক নদীৰ কাষৰ অঞ্চলত বসতি স্থাপন কৰিছে। তেওঁলোকে মাছ ধৰে আৰু ভূমিৰ উৰ্বৰতা অনুসৰি বাসস্থান বাছনি কৰে। আমাজন অৰণ্যত বাস কৰা লোকসকলক প্ৰচলিত বিশ্বাস আৰু সামৰ্থ্যৰ ওপৰত আধাৰিত কৰি বিভিন্ন সমাজত বিভক্ত কৰা হৈছিল।
বৰ্তমান বিভিন্ন প্ৰজাতিৰ প্ৰায় 20 নিযুত থলুৱা লোক আমাজন বৰ্ষাৰণ্যৰ ভিতৰত বাস কৰে। ষোড়শ শতিকাত আমাজনত ইউৰোপীয়সকলৰ আগমনৰ ফলত আমাজনীয়সকলৰ সংখ্যা হ্ৰাস পাইছে। অধ্যয়নবোৰে দেখুৱাইছে যে আমাজনৰ 11.8% অঞ্চল আমাজনৰ বাসিন্দাসকলে ব্যৱহাৰ কৰে, কিন্তু সেইবোৰে বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্যৰ বিশেষ ক্ষতি কৰা নাই। কিন্তু আমাজন অঞ্চলত ইউৰোপীয়সকলৰ আগমনৰ পিছৰে পৰা বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্য ব্যাহত হৈছে। ইয়াৰে কিছুমান জনগোষ্ঠীৰ বিশ্বৰ সভ্য সমাজৰ সৈতে কোনো সম্পৰ্ক নাই। বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্টৰ জৰিয়তে জনাওক। আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।